হাই ফ্ৰেণ্ডছ, মৰিচিকা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুতেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিয়নো আজিৰ খণ্ডটিত বিদিশা আৰু ৰূপমহেঁত মন্দিৰত বিয়া কৰি বাহিৰে বিদিশাহেঁতৰ ঘৰলৈ আহিব আৰু সাগৰহেঁত মিলি সকলোৱে ভালদৰে ভাত এসাঁজ খাব। আৰু অৱশেষত যোৱাৰ টাইমত সাগৰৰ সৈতে ৰূপমে চেলফি এখনিও মাৰিব। এতিয়া বাৰু ৰূপমৰ সপোনটো পূৰা কৰাত সহায় কৰা মানুহজন যে এইজনেই বুলি ৰূপমে বায়েকক চেলফি কপি দি দিব নেকি জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে অনিন্দিতাই ভায়েকজন ঘৰৰ পৰা ওলাই যোৱাৰ বাবে চিন্তা কৰি থকাত দেউতাকে অনিন্দিতাক গালি পাৰিব আৰু অনিন্দিতাইও ৰূপমৰ হৈ বহুত কিবা কিবি দেউতাকক ক'ব। এতিয়া বাৰু দেউতাকে ৰূপমক ঘৰলৈ লৈ অহাৰ কথা ভাবিব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক মৰিচিকা ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।